ক খ গ ঘ ঙ স স স স জ ঝ ঞ ঞ ত থ দ ধ ণ ত থ দ ধ ন প ফ ব ভ ম ইয়াতে কেইটামান কনফিউজন আছে বিশেষকৈ এই লাইনটোত আৰু এই লাইনটোত ছ বৰ্গ ত বৰ্গ তৰ বৰ্গ চোৱা এইটো ছ এনেকৈ নপঢ়ি আমি প্ৰথম ছ দ্বিতীয় ছ জ ঝ নিয় আমি এনেকৈও পঢ়িব পাৰোঁ মূৰ্ধন্য ত মূৰ্ধন্য থ মূৰ্ধন্য দ মূৰ্ধন্য ধ মূৰ্ধন্য ন মূৰ্ধন্য এইটো কাৰণে কোৱা হয় ইহঁতৰ উচ্চাৰণ কৰোঁতে আমাৰ জিভাৰ আগটো আমাৰ মুখৰ তলুৱাখনৰ মধ্য অংশত চুৱেগৈ কৈছোঁ আৰু মূৰ্ধন্য ত মূৰ্ধন্য থ বা থ দ ধ ন এনেকৈ কৈ চালোঁ আমাৰ তালুখনৰ মধ্য অংশত আমাৰ জিভাখনৰ আগটোৱে স্পৰ্শ কৰে সেইটো কাৰণে ইয়াৰ নাম মূৰ্ধ হ'ল উচ্চাৰণ অনুসৰি দন্ত্য বুলি কওঁতে গম পাবা দাঁতৰ গুৰিত আমাৰ জিভাখনে স্পৰ্শ কৰিব যেনেকৈ ত থ দ ধ ন এইকেইটা উচ্চাৰণ কৰোঁতে আমাৰ কি কৰিব জিভাখনে আমাৰ দাঁতৰ গুৰিত বা দাঁতত স্পৰ্শ কৰিব আমাৰ জিভাখনে সেইটো কাৰণে ইয়াৰ নাম ৰখা হ'ল দন্ত্য ত বৰ্গ অৰ্থাৎ দন্ত্য ত দন্ত্য থ দন্ত্য দ দন্ত্য ধ দন্ত্য ন দন্ত মানে দাঁত মূৰ্ধন্য মানে মূৰ্ধ মধ্য অংশ তালুৰ মধ্য অংশত লাগেগৈ সেইটো কাৰণে প্ৰথম ছ আমাৰ গোটেই ব্যঞ্জন বৰ্ণখিনিত এইটো প্ৰথমত থাকে সেইটো কাৰণে প্ৰথম ছ আৰু ই দ্বিতীয় ছ বাকী প ফ ব ভ ম ইয়াত কোনো কনফিউজন নাই এইখিনি ঠিক আছে আৰু ইয়াত লাইনত যিখিনি আছে ঙ ঞ মূৰ্ধন্য ন দন্ত ন ম এইকেইটা হৈছে নাসিক ব্যঞ্জন কনফিউজন হ'ব নালাগে বিশেষ কনফিউজন হোৱাৰ কোনো প্ৰয়োজন নাই কনফিউজ হোৱাৰ কোনো প্ৰয়োজন নাই চ' যেনেকৈ সুবিধা হয় তেনেকৈ মাতিলে হ'ব দুই ধৰণে শুদ্ধ প্ৰথম ছ ক'লেও শুদ্ধ ছ ছ জ ঝ নিয় এনেকৈ ক'লেও শুদ্ধ মূৰ্ধন্য দন্ত্য ত নকৈ ত থ দ ধ ন ক'লেও শুদ্ধ হ'ব কোনো প্ৰব্লেম নাই তাৰ পিছৰখিনি চাওঁ আমি এতিয়া য় ৰ ল ৱ তালব্য ছ মূৰ্ধন্য ছ দন্ত ছ হ বহুতে এইকেইটাক ছ বুলি কয় কিন্তু কি হয় কনফিউজ হৈ যায় কোনটো ছ আমি ধৰিব নোৱাৰোঁ সেইকাৰণে তালব্য অৰ্থাৎ তালব্য বুলি কওঁতে আমাৰ তালুত লাগে জিভাখন সেইকাৰণে তালব্য ছ মূৰ্ধন্য ছ আমাৰ জিভাখনৰ আগটো গৈ তালুৰ মূৰ্ধ অংশত লাগে মূৰ্ধছত লাগে সেইটো কাৰণে মূৰ্ধন্য ছ দন্ত্য ছ বুলি কওঁতে কি হয় আমাৰ জিভাখনে দাঁতত স্পৰ্শ কৰে সেইকাৰণে দন্ত্য ছ আৰু এইটো হ তাৰ পিছত হৈ গৈছে য় ৰ ল ৱ এইকেইটা অন্তস্থ ব্যঞ্জন বুলি কোৱা হয় এইকেইটা কি ব্যঞ্জন বুলি কোৱা হয় অন্তস্থ ব্যঞ্জন বুলি কোৱা হয় মনত ৰাখিবা অন্তস্থ ব্যঞ্জন লিখি দিছোঁ অন্তঃস্থ ব্যঞ্জন অন্তঃস্থ ব্যঞ্জন তাৰপিছত এটা লাইন আছে আৰু দুটা লাইন আছে
তাৰপিছত আমি কি অসমীয়াত যাক ক্ষ বুলি কোৱা হয় ক্ষ বুলি কওঁ ক্ষ KSH ক্ষ ত্ৰ জ্ঞ এইটো শ্ৰ দায়ৰা আৰু এইটো ধৈৰ্য দায়ৰা ধৈৰ্য দটো মূৰ্ধন্য দৰ পৰা ধৈৰ্য মূৰ্ধন্য ধৰ পৰা ধৈৰ্য হৈছে জানিবলগীয়া কথা ক্ষ ত্ৰ জ্ঞ শ্ৰ ক্ষ ত্ৰ জ্ঞ শ্ৰ এইকেইটা হৈছে কি তালব্য ছ মূৰ্ধন্য ছ দন্ত্য ছ হ এইকেইটাক কোৱা হয় উষ্ম ব্যঞ্জন য় ৰ ল ৱ এইকেইটাক কোৱা হয় অন্তস্থ ব্যঞ্জন কাক কোৱা হয় য় ৰ ল ৱ যিটো সিহঁতক উচ্চাৰণ কৰোঁতে অন্তস্থ মানে কি আমাৰ ভিতৰৰ পৰা ওলাই একদম গলাৰ ভিতৰৰ পৰা ওলাই অন্ত মানে ভিতৰৰ পৰা উষ্ম ব্যঞ্জন সিহঁতক আমি জোৰেৰে ক'লে ভালকে কি হ'ব উচ্চাৰণ হ'ব সেইটো কাৰণে উষ্ম ব্যঞ্জন তালব্য ছ মূৰ্ধন্য ছ দন্ত্য ছ হ তাৰ পিছত হৈ গ'ল ক্ষ ত্ৰ জ্ঞ শ্ৰ এইকেইটা হৈছে সংযুক্তাক্ষৰ ক্ষ ত্ৰ জ্ঞ শ্ৰ এইকেইটা হৈছে সংযুক্তাক্ষৰ সংযুক্ত মানে সংযুক্ত হৈ আছে ক যোগ মূৰ্ধন্য ছ ক্ষ কটো আধা উচ্চাৰণ হ'ব মূৰ্ধন্য ছটো সম্পূৰ্ণ এখানে ক্ষ ত্ৰ দন্ত্য ত যোগ ৰ ত্ৰ জ্ঞটো জ যোগ ঞ জ্ঞ আৰু তালব্য ছ যোগ ৰ শ্ৰ এইকেইটা কি কোৱা হয় এইকেইটা কোৱা হয় সংযুক্তাক্ষৰ ব্যঞ্জন সকলোৰে ক্লিয়াৰ হৈ গৈছে